হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৱে ভালনে? আশা কৰোঁ সকলোৱে ভালে এণ্ড মোৰো ভালে গাইছ। চ' আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' লৈ। চ' ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আছে এয়া টংকদাই। হাই বুলি কৈ দিয়া টংকদাই। হাই। এয়া কল্যাণ, ইয়াকতো চিনি পায়ে, আগৰ ভিডিঅ'ত দেখিছে। চ' আজি আমাৰ মানে ৰাতি পাৰ্টি এটা আছে। চ' পাৰ্টিটো খাবলৈ এতিয়া সিহঁতি লগ ধৰি আছে। চ' যাব লাগে। চ' এতিয়া বাজিলে 7টা, দোকান চোকান বন্ধ কৰোঁ, তাৰপিছত ব'লক। যাম যাম চ' দোকান বন্ধ কৰি ল'লোঁ। ত' পিতৰ দোকান বন্ধ কৰ। দোকান বন্ধ কৰিলি নেকি? দোকান চোকান বন্ধ কৰি ল'ম চবেই, তাৰপৰা পাৰ্টি ব'লা। পূৰা হাঁহ মাংস মজা লাগিব আজি ৰুটিৰ লগত ন। চ' আমিও বনাব লাগিব চব। ব'লা ব'ল ব'ল ব'ল। চ' পিতৌ হেনো অকণমান কাম আছে কৰিবলৈ, কামখিনি কৰি লওঁ। ত' আমি গৈ থাকোঁ। অ' হাগৰু হাগৰু। চ' মানে যাক হৈ লাগিছোঁ তাৰ নাম হাগৰু। ত' ই কি কৰি আছে এতিয়া। আৰু এটা নাম হৈছে ডাকু। এয়া বাবলু আৰু ভালুক বহি আছে। কেনেকুৱা হাগু ক'লৈ গ'ল? হাগু হাগু নাই দেখোন, ক'ত গ'ল? এইটো হাগৰু। ঐ মাংস তই বনাবি নেকি মাংস? হে পূৰা ব্যস্ত, কি কৰি আছে? নিউজ চাই আছে হাগুৱে। আইতা নাই? হে পাৰিলে। চ' বনোৱাটো পিছফালে হ'ব নি? হে চ' বনোৱাটো পিছফালে হ'ব হেনো। এই পিছফালে হ'লে বেয়া নহ'ব, এই বাৰাণ্ডাতে বনাব লাগিছিলে আকৌ। অঁ বনোৱাটো ইয়াত হ'ব হেনো, ইয়াত। ফাইনেলি মানে য'ত বনাম তাই জেগা পাই গ'লহি দেই। ৰান্ধনি আজি টংকদাই ন। অঁ আমাৰ হেল্পাৰ ৰিংটন, আৰু ৰিংটন নহয়, ইয়াৰ নাম ভালুক। হাই বুলি কৈ দে ভালুক। লৈছোঁ, ভাগৰ লাগি গৈছে। ঔটেঙা দিব নি ভাবিছোঁ? হে বেয়া হ'ব। এই ঔটেঙা দিলে বেয়া হ'ব। এইবোৰ বাকী চব এইকেইটা লাজ কৰিছে, চোৱাহেঁতি পলাইছে। টংকদাই কামত লাগি গৈছে। এই কামত ভাল, বহুত ভাল। পিঁয়াজ কাটিছে, আদা নহয়। তোমালোক গুচা আকৌ, এইকেইটা চব লুকাইছে চব। ৰিংটন কি হয়? অঁ আজি লাজুকী বান্দৰ এই লুকাইছে। এতিয়া পিঁয়াজটো ইমান জলদি কাটিলে যে টংকদাই? পিঁয়াজটো নহয়, এতিয়া কৰিলে তেতিয়া সোনকালে হ'ব। সেইকাৰণে পিঁয়াজটোকে কাটি দিয়ে। চব কৰিব লাগিব সোনকালে হ'বলৈ চবতছে ফাৰ্ষ্ট পিঁয়াজটোকে কাটি লৈছে টংকদাই। বালিকাটো মই হ'লোগৈ, বাকীখিনি পাছত কৰিব হেনো। আজি পাৰ্টিটো এৰেঞ্জ কৰিছে টংকদাই আৰু পিতু। দোকানখন দেখিছে যে, তাৰ ভিতৰত যোনটো মালিক, ঘৰৰ মালিক হাগৰু, সিহঁতি তিনিটা পাৰ্টিটো এৰেঞ্জ কৰিছে। চ' আমাৰকেইটাক ইনভাইট কৰিছে। এইটো পোৱালিটোক আৰু আমাৰকেইটাক, টংকদাই, এইটো কল্যাণ, আমাৰকেইটাক ইনভাইট কৰিছে পাৰ্টি খাবলৈ। ৰুটি আৰু ব্ৰইলাৰ ৰুটি আৰু হাঁহ মাংস আছে। ত' এতিয়া টংকদাই সেইকাৰণে বনাইছে। তাৰ হাগুৱে মানে বাকী যোগাৰবোৰ দিছে আৰু তেল নিমখ, তাৰ পিতুৱে চব বাকীখিনি। চ' খাই ভাল লাগিব আজি। আমি পূৰা এতিয়া বনাম ন টংকদাই? টংকদাই পিঁয়াজ কাটিয়ে আছে। ৰিংটনে ভালুকে হেৰি কি গুচাইছ? আদা গুচাই আছা ন? তই বৰ ধুনীয়াকৈ আদা গুচাও ন? ভালুক কোৱাটো আঁতৰাই দিম। আমাৰ লাজুকী বান্দৰ আলু গুচাইছে। কল্যাণ আৰু বাবলু লাজুকী বান্দৰ দেখিছে নে কেনেকৈ লুকাইছে? মোক কৈছে জুই জ্বলাবলৈ। চ' জুইটো মই জ্বলাই লওঁ। চ' মই জুই জ্বলাত পাকৈত বাৰু দেই। ৰ'বা, এটা কথা কওঁ গাইছ, পিতুৱে যিকেইটা আলু দিছে নহয়, এনেকুৱা বেয়া আলুকেইটা দিছে নহয়। চোন দুইটা গেলা হয় কি? ৰিংটন তই আনিছিলি নি আলুকেইটা? পিতৰ পৰা তই আনিছিলি? কোনে আনিছিলে পিতৰ পৰা আলুকেইটা? কল্যাণ আনিছিলা? সি নিজে দিছিলে নে তুমি চাই আনিছিলা? নিজে বাচি দিছিলে। চাওক 1 কেজি আলু দিছোঁ বুলি কৈছে, এপোৱামান দি পঠিয়াইছে। পৰি চৰি ভাঙি লৈছোঁ। এতিয়া মোক দিছে জুই জ্বলোৱা দায়িত্ব।
খৰি ভাঙি লৈছোঁ ৰিংটন জুইচলাটো আন জ্বলাই লওঁ জুই কয় জুইকা জ্বলাই লওক নহ'লে গালি দিব পিটুৱে আহি পিনি ভলু ক'লৈ গ'ল ভলু ভলু ক'লৈ গ'ল ভলু খোৱা সময় আহিব নে ভলু নাহে এই তোমালোকে ঋষিক মাতি দিব দিছে গম পোৱা নাই ইংলেণ্ডৰ ফোন আহিলে গাৰ্লফ্ৰেণ্ডৰ আমি হৈছোঁ মানে অতি ইংলেণ্ডৰ ভিডিঅ' বনাইছে কাইলৈ ব্লগ বনাব পাৰিব ন কাৰ নম্বৰ লাগে ঋষিটোক ঋষি কাৰ নম্বৰ লাগে তোক ছোৱালী নম্বৰ তই ইমান পাগল নে ছোৱালী জ্বলাই দিলোঁ এয়া এতিয়া কেৰাহীখন আনিবলৈ কৈছে কেৰাহীখন আনি লওঁ কেৰাহীখন পাতি দিওঁ জল্দি হ'ব তেতিয়া 7টা বাজি গ'ল আকৌ ঘৰো যাব লাগিব কোনখন কেৰাহী কোনখন কেৰাহী ৰখ টংকদাই মছলা বৰ ধুনীয়া খুন্দিলে আকৌ দেই আজি টংকদাই বনাই খুৱাব কেনেকুৱা হয় এতিয়া খৰি দুডাল মানি লওঁ ফটাফট আৰিংটো না ভালুক আহি পাই গ'লি বনাবলৈ পূৰা মছলা চছলা চব লৈ আহিছে এতিয়া মিঠাতেল লাগে মিঠাতেল ক'ৰ পৰা আনিবা এতিয়া অঁ মিঠাতেল হালধি এয়া এতিয়া হালধি যোগাৰ দিলেই টংকদাই বনাব এতিয়া আজি আমাক খুৱাব বনাই মেলি ত' কেনেকুৱা লাগে ভিডিঅ'টো চাই থাকক স্কিপ নকৰি শেষলৈকে মানে ধুই পিনি পানীত টেষ্ট হ'লে আজি টংকদাই পূৰা স্পেচিয়েল হাঁহ মাংস খুৱাব আমাক টংকদাই আপুনি আজি পূৰা স্পেচিয়েলকৈ বনাবনে বিলাহী আনিলে নে বিলাহী অঁ বিলাহী নালাগে কি দিয় গোন্ধাব এইখিনি মজা লাগিব আজি দেই হাঁহ মাংস এটা ব্লগ বনাবলৈ কিমান চিন্তা কৰিছে দে আৰু এখন আছে নেকি মুখন আছে মুখনে কাহিনী হৈ গৈছে ধুই নিদিওঁ মই এতিয়া কাইলৈ আকৌ তেল আনিব লাগিব পৰি গ'ল মিঠাতেল আৰু অকণমান নিদিবি হাঁহ মাংস বহুত তেলি আছে হ'ব তেল কম দিলেও হ'ব তেলৰ দামো বাঢ়িছে নহয় ন কমকৈ দিব লাগিব কাঠ বুলি হা মজা মাংস পৰিলে আৰু দেই मसाला बाद में आएगा पहले मांगो पड़ेगा उसके बाद आलू निमक तेल मांगो भलु आহি উপস্থিত হৈছেহি তোক যে মতা নাছিলে হপায় হাগবে মাৰিছিলে জানো নাই মতা ইয়াক এই নমতাকে আহি গ'ল নমতা আলহী ইয়াক ভালকৈ শুশ্ৰূষা কৰিবি দেই নমতা আলহীক ভালকৈ শুশ্ৰূষা কৰিব লাগে অঁ পৰমা এই পৰমা ছেকেণ্ড পৰমা নালাগে ৰাখিব কেৰাহীখন অলপ সৰু হ'ল মাংসখিনি চাই আলু দিবলৈ আছে তাতে ভলু আহি গ'ল মাংস নহ'লে আলু বেছি দিলে কম হৈ দিগদাৰ হৈ যাব এতিয়া খাবলৈ নুজুইবই আমাৰ হয় নাই ভালো উপায় নাই এতিয়া বেলেগকৈ আহিলে এইখিনি এতিয়া বেলেগ হ'ব লৈ যাব লাগিব চাজু আহিব নি কেৰাহীখন এতিয়া সলাই দিবলগীয়া হৈছে সৰু হোৱাৰ কাৰণে এইবাৰ ডবল কেৰাহী আহি গ'ল নহ'লে ইয়াত আলুখিনি দিবলৈ নহৈছেগৈ যোগ আকৌ জোল বনাবলৈ আছেই হয় নাই তো ফাইনেলি আমাৰ মাংস হৈ গৈছে বনাই টেষ্ট কৰিবলৈ দিব নেকি নকৰে কালাৰটো বৰ ধুনীয়া উঠিছে আকৌ দেই টেষ্ট কৰা হ'ব এতিয়া মাংসটো ভলুক দে
ভলো লোৱা টেষ্ট কৰা জুই দিয়ে পেলাই ল'ব লাগিছিলে বাহিৰত বনোৱা তো মই এপিচ টেষ্ট কৰি লওঁ গৰম হয় মজা কেনেকুৱা পুৰা কাঁহীখনে দি দিয়া হৈছে খা 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 লাজ নকৰিবি খা তই খা কাহি ভালো হৈ গ'ল মাংস এ নমাই দে ক'ত থ হৈ গ'ল এতিয়া মাংস ৰুটি আনকি যা ৰুটি আহি গ'লে খাব পৰা হ'ব ন চ' ফাইনেলি আমাৰ এতিয়া ডিছেছ পৰা হৈ গ'ল এতিয়া মাংসটো ভাগ হ'ব এতিয়া কল্যাণে ৰুটি ভাগ কৰিব চ' মই মাংসটো ভাগ কৰি দিওঁ চ' মাংসটো ভাগ কৰি দিওঁ এতিয়া এই মাংস এতিয়া নিদিবা আকৌ এইটো দি দিলে তোমাৰ মাংস দিব দিগদাৰ হৈ যাব নহয় মাংস এয়া মাংসটো ধুনীয়াকৈ ভাগ কৰি লওঁ ফাইনেলি সকলোৱে খোৱা আৰম্ভ কৰি দিছে আৰু চবে খা দেই বাবলু কেনেকুৱা হৈছে ভলো টঙৰা খাওক দেই চব খোৱা বোৱা হ'ল আৰু আজি এতিয়া চব বহিছে জুইটো খুৱাই ল'ব অলপ জুই খুৱাই লৈছে কেপি খুৱাই তামোল খাই লৈছে তাৰপৰা এতিয়া চব যাব ঘৰ চ' আজিলৈ ইমানেই বাই বাই গুড নাইট